পইচাটো লওক হ'ব দিয়ক আৰু ইমান মিছা কথা নকব এই জীয়াই থকা মানুহটোক এই মাৰি পেলাকহে জীয়াই থাকোঁতে দিয়ক এসপ্তাহ পিছত আৰু কিস্তি নিব আহিম পইচা পাতি ভালদৰে ৰাখব এইবাৰ কিন্তু লোকে নাথাকব ঘৰত অহাৰ পিছত গম পাইছি না দিয়ক কাম বন নাই সপ্তাহে সপ্তাহে পইচা নিবা আহে পইচা কিবা গাছত লাগে নেকি হা বাবু আহিলি দে হেৰি পইচাটো ক'ত পালা হে আনছো ৰ'বা এক জেগাৰ পৰা কক না মই ক'ৰ পৰা আনছো কম যদি তুমি খং নকৰ নকৰো কিয় খং কৰিমে মই ভালহে পাইছো পইচাটো দিয়াই সঁচাইতো খং নকৰ নকৰো কওকচোন তোমাৰ যে বাকাছত যে নতুন কাপোৰ কেইযোৰামান যে আছিল তাৰ পৰাই মই 2 যোৰা বেছি দিছো উপলগ গণাৰ মিৰিত তাতে পইচা লাজ লাগে নহয় নামৰ বাবা বাবু হৈছে মই দেউতাক মাৰছি মই চবকে কৈ দিম ঐ চুপ তাৰ হাঁহিছা তাৰ এই ঘৰৰ কথা বাহিৰত নকয় গম পাইছা নে নাই আৰু ৰকচোন মায়ে মোক মাছি আৰু গম পাইছা নে নাই তইতো টিউচন নাযাবা দিছিলো তই ঘূৰি পেকে আৰু আহি পালি যে টিউচন ছাৰ নাই কি টিউচন ছাৰ নাই এখন নহয় দে ঘৰত পঢ়ি থাক আপুনি ক'তে যাবা নাংগে ইয়াক পঢ়াই থাকক বছৰিকাও পৰীক্ষা আহি পালাকে নে গৰুটো ৰচনা আহিব দেচোন কো বাবা গৰুৰ ঠেং কেইখান পাঁচখান পাঁচখান চাৰিখান আছিল কোনে শিকাইছি তো টিউচন ছাৰ মোৰ মাই ঐ দেচোন কো অসমৰ ৰাজধানী ক'ত অসমৰ ৰাজধানী হাজো মোৰ মাই ঐ কিটাৰ পালা গাজত কোনে শিকাইছি টিউচন ছাৰে মোৰ মাই ৰব দে হেল্ল' ছাৰ আমাৰ চলিও কি শিকাইছে ছাৰ অসমৰ ৰাজধানী বোলে হাজোত হাজত ঠিকেই গাইছো ছাৰ আৰু গৰুৰ ঠেং বোলে পাঁচখান পাঁচখান যেতিয়ালৈকে ফিজ নেদা গৰুৰ ঠেং এখানো কাটা নাযায় পাঁচখানে থাকব আৰু অসমৰ ৰাজধানী হাজতে থাকব দিছপুৰত কেতিয়াও আহি নাপায় দিয়ক ঠিক আছে হ'ব দিয়ক বাবু মায়েৰে কি টিউচনৰ ফিজটো দিয়া নাই কি কৈছি মায়েৰে কৰিছে শুনছ কি হৈছে কে মানে আটা পাৰি মৰি আছে এই বাবুক যে টিউচন কৰবা এই মাষ্টৰে পইচা মান কিয় দিয়া নাই পইচা মানে মই সৰলাই 2 কাপোৰ লৈছিল ইমান ধুনীয়া ধুনীয়া ডিজাইন মই ললো সেইকাৰণে টিউচনৰ পইচা দি তুমি কাপোৰ লৈছ একো নহয় দিয়ক মোৰ বাপেকে ক'ত মৰা মোৰ এনে পইচা পাতি নাই তাই আৰু বেটি কাপোৰ কিনছি এই মস্ত ঠৌকা আছিল হে কাপোৰ দুযোৰ ঠৌকাটো থাকবই এতিয়া কি কৰোঁ মই বাবু বাবু টিউচন মাষ্টাৰ আহিছে চাগে ফিজ খুজিবা কি কৰোঁ এতিয়া কি কৰোঁ লুকাও এইফালে যাওঁ বাবু বন্ধুৰ মাষ্টৰক যেনকে কৈছে আমি নাই বুলি কে টিউচন মাষ্টৰক হেনকে কবি দে বলক হে আপুনি ক'ত লুকাই এতিয়া আহক দেখা পাবো আহি পাইছে শুনে এইডালতে উঠক বাবু ছাৰ আপুনি আহিছে তই এতে আছা টিউচনত কিয় জানা আজি ছাৰ আপুনি নাছিল মই গৈছিলো মাৰে দুটা কৈ নাই এই মাৰে দুটাক আহিলে থাকিব দিবি দে মই অলপ পিছত আহি আছো হা তই কবি হা মাৰুদা নামিয়া ছাৰ গেলা কৰিব বুলি আছো দিছা তুমি ধুনীয়া হ'লে বিলাক বাবু এৰে দিয়ে বিন্দে বাবু দেখা নাই বাবু তই পঢ়বাই এটা খেলি আছা তোৰ মাৰে দুটা কৈ আহিছি নাই কি আহিছি নাই এই সঁচা কথা কচোন মাৰে দুটা আহিছি নাই এই সঁচা কথা ক তোক একদিন টিউচন নকৰোঁ দে নাই তোক 3 দিন টিউচন নকৰোঁ তই কচোন সঁচা কথা আছে ঘৰত আছে না বলচোন না হেৰি বাবু সঁচা কথা কৈ দিল হে টিউচন মাষ্টৰ লৈ আহিছে মোৰ সন্দেহ আছে এই চলি তোমাৰে না বলা কৈ এখেতি মানে বাবু আছো দে মাৰে দুটাক মাতচোন দাদা টিউচন মাষ্টৰ আহিছে পইচা নাই
নাই তাৰমানে তই মিছা কথা কৈছা ও স্যার নাই কো বলে বাজির পিছত লুকাইছো বলে জোচোন যাও ও মাৰে বাপৰেচোন নাইয়ে কোট বা লুকাইছি আজি লুকেছি ৰ এই বাথটাবটো এতে যে থৈছি তো বাথৰুমতে থাকে তহঁতে বাহিৰত যে থৈছা ও স্যার আমার বাথরুম বনা পয়সা নাই কারণে বাথটাবটো এতে হইছি এতে আমি পানি ভরে গা ধুই রাখো অ হয় নেকি তেতিয়াহ'লে ড্ৰামটো কিয় উল্টাকে আছে ও আমার দুটার এতে পানি ভরাবা পয়সা নাই সেইকাৰণে উল্টা কৰি থৈ দে হয় নেকি ড্ৰামটোতো ওচৰত আছিল কেনেকৈ তাক ইমান দূৰ যাই পেলা অ ঘূৰণীয়া বস্তু যাবও পাৰে হয় না এই মাৰে দুটা আহিলি মই আহা বুলি কবি দে মই এতিয়া যাই থাকোঁ হা ও বাবু টিউশন স্যার গেল ও মা তো এতে ও স্যার মা এতে